হেল্ল' নমস্কাৰ। বিহুৰ বতৰ নহয় যদিও গাড়ীত বিহু গান লগাই যাত্ৰা আৰম্ভ কৰিছোঁ, কাৰণ বহু দিনৰ পাছত ঘৰলৈ আহি আছোঁ। এমাহে হ'ব চাগে, পূজাত আহিছিলোঁ আৰু এতিয়া আহি আছোঁ। কিবা এটা মনটো ভাল লাগি আছে, সেইকাৰণে বিহু গান শুনিয়েই ঘৰলৈ আহি আছোঁ। যিসকলে ঘৰৰ পৰা দূৰত থাকে সেইসকলেহে বুজি পায়, বহুদিনৰ পাছত এদিন ঘৰলৈ যাব পালে মনটো কিমান বেছি ভাল লাগে। তেনেকৈ মোৰো আজি মনটো বহুত ভাল লাগে। আমি যেতিয়া গাড়ীলৈ আহোঁ, সন্ধিয়া হ'লে ভাতটো ওৰাঙৰ এখন ধাবাতে খাই যাওঁ। ঘৰত গৈ আৰু খাব মন নাযাব, সন্ধিয়া হৈছে যিহেতু। সেইকাৰণে দেউতাই এইফালে মোবাইলত চাই ভাবি আছে ভাতটো কেতিয়া আহিব বুলি। এইফালে এতিয়া আমাৰ ভাত মাংস আহি ৰেডি আৰু খাই লওঁ। ভাত খাই মেলি আমি এটা ৰিলছ বনাই লৈছোঁ আৰু সি লাজতে হাঁহি আছে। ভাত পানী খাই মেলি এতিয়া আমি আকৌ যাবলৈ আহিছোঁ। যেতিয়া ঘৰ গৈ পাম তেতিয়াহে মনটো বেছি ভাল লাগিব আৰু। ঘৰ আহি প্ৰায়